নমস্কাৰ হাই ফ্ৰেণ্ড কি খবৰ আপোনালোক সকলোৰে ভালনে বাৰু কি কৰি আছে আপোনালোক সকলোৱে মোৰ ভাল আজি দুপৰীয়া মই এটা নতুন ৰেচিপি বনাবলৈ ওলাইছোঁ খুব প্ৰিয় চাবচোন মই মাজে মাজে বনাই খাই থাকোঁ আজি আপোনালোকক বনাই দেখুৱাইছোঁ আপোনালোকে কেনেকুৱা পায় মোক কমেণ্টত জনাব আহকচোন মই ভিডিঅ'টো আৰম্ভ এতিয়া আমি এইখিনি কেৰাহীটো গৰম দি দিছোঁ কেৰাহীটো গৰম দিয়া হোৱাৰ লগে লগে আমি দিম ইয়াত ধুই থোৱা তিলখিনি আমি এতিয়া ভাজি ল'ম এয়া দিয়াৰ দেখিছে তিলবোৰ ফুটিব ধৰিছে ফুটি তাৰ এটা গোন্ধ ওলাব গোন্ধটো ওলালে গমেই পাব সেইটো যে ভজা হৈ গৈছে দেখিছে বহুত ফুটিব ধৰিছে গোটেইখিনিয়ে প্ৰায় ফুটি গৈছে ফুটি যোৱা মানে এইখিনি ভজা হৈ গৈছে ভজা হোৱাৰ লগে লগে আমি এইখিনি এতিয়া আমি এটা বাচনত ঢালি ৰাখিম ঠাণ্ডা হ'বলৈ দি দিম এইখিনি দেখিছে এইখিনি বইল হৈছে প্ৰায় বইল হোৱাৰ পিছত আমি ইয়াত দিম দুটুকুৰা আদা সৰু সৰুকৈ কাটি লোৱা আৰু 6 পিচ 7 পিচমান নহৰু এইখিনি আমি একেলগে সিজাই ল'ম চাওকচোন সিজাই লৈছোঁ এইখিনি এইখিনি এয়া বইল হৈছে প্ৰায় হোৱাৰ লগে লগে এইখিনি আমি এখন বাচনত ঠাণ্ডা হ'বলৈ ঢাকি ৰাখি দিম নমাই ৰাখি দিম চাওক এইখিনি আমি মিক্সি বাতিটোত সোমাই লৈছোঁ এই দুটা জলকীয়া আৰু লগতে ভাজি লোৱা তিলখিনি ইয়াতে এতিয়া সোমাই দি আমি মিক্সিত পিচি ল'ম কুন্দুলিখিনি কাটি লোৱা হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া আমি তেলখিনি গৰম হ'বলৈ দিছোঁ দি এতিয়া আমি পিঁয়াজ বহাই দিছোঁ পিঁয়াজটো বেছি খৰকৈ নাভাজি ইয়াত কাৰণ আপোনাৰ কুন্দুলি সিজোৱাতে বহুত সময় লাগি যাব স্লাইড ৰঙচুৱা হোৱাৰ লগে লগে আমি এতিয়া কুন্দুলিখিনি বহাই দিম কুন্দুলিখিনি বহাই দিলে আপোনাৰ অকণমান পানীৰ লগত বহাই দিম চাওকচোন অকণমান সোৱাদ অনুসৰি নিমখ দি লৈছোঁ নিমখ দি আমি অকণমান সময় লাৰি দিম লাৰি দিয়াৰ পিছত দিম আমি হালধিখিনি আপোনাৰ
মই পেকেটটো খোলা হোৱা নাই, এয়া পেকেটটো দি লৈছোঁ বাৰু, এতিয়া খুলিম বাৰু। মই এতিয়া হালধিখিনি দি দিছোঁ, দি এতিয়া আমি অকণমান সময় লৰাই দিম। এতিয়া আমি ইয়াত ঢাকনখন গুচুৱাই দিছোঁ। গুচুৱাই দিয়াৰ পিছত আপোনাৰ এনেকুৱাকৈ চাওকচোন কেনেকুৱা হৈছে ভজাৰ পিছত, দেখিছে তেলটো এক্সট্ৰা হৈ ওলাই গৈছে। এতিয়া আমাৰ ভাপত দিয়া পাতখিনি ৰেডি হৈ গ'ল। খোৱাৰ সময়ৰ লগে লগে আমি ইয়াত লেবুখিনি মিক্স কৰি দিম আৰু আপোনাৰ কুন্দুলিখিনিও ভজা হৈ গ'ল। এতিয়া খালে হ'ল আৰু আহক চাওচোন। এতিয়া এইখিনি আমাৰ খাব পৰা হৈ গৈছে ইতিমধ্যে। কৈছোঁ আপোনালোকে খাই চালে গম পাব, কোমোৰাৰ পাত ভাপত দি বনোৱা চাটনিটো খাই চালে, এদিন খাই চালে আপোনালোকে প্ৰায় খাই থাকিব মন কৰিব। কিন্তু এইটো মানে এলাৰ্জি থকা মানুহৰ কাৰণে খুব ভাল নহয়, তথাপিতো মই দিছোঁ আৰু ৰেচিপিটো নতুনকৈ শিকিবলগীয়া কিছুমানৰ থাকে, নতুন ৰান্ধনি থাকে বাবে দিছোঁ আৰু নতুন বোৱাৰী হ'ব যাৰ ঘৰত তেখেতসকলে কিছু শিকিব পাৰিব সেই বুলিয়েই দিছোঁ। আপোনালোকে খাই চাব প্লিজ কৈছোঁ মই, ইমান টেষ্ট হৈছে না, খালে গম পাব সঁচাকৈ মই কি বনাইছোঁ। আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভাল কমেণ্ট দিব দেই মোক। আপোনালোকৰ কমেণ্টবোৰৰ পৰা মই বহুত আশা কৰোঁ আপোনালোকে ভাল কমেণ্ট দিব।